বৰুণ দেৱতা আমালৈ ইমান মৰম কৰিছে। আজিওচোন ৰাতিপুৱা উঠি চাওঁ বৰষুণ, বা মনটোই ভাল হৈ গ'ল। গৰমৰ দিনকেইটা যদি এনেকৈ বৰষুণ আৰু বতৰে যায় কিমান যে ভাল লাগিব নহয়নে? চ' হেল্ল' গাইজ, মই অনুশ্ৰী লৈ আহিছোঁ আৰু এটা নতুন ব্লগ, আৰু আপোনালোকক মোৰ ব্লগলৈ বহুত বহুত স্বাগতম। আজি জানে ৰাইজ, আমাৰ বৰমাৰ মহাপৰায়ণ তিথি। মইতো মন্দিৰত যাব নোৱাৰিলোঁ। ৰাতিপুৱা উঠি মই ঘৰৰ পৰাই চালোঁ, যিহেতু আমাৰ ঘৰৰ ওচৰতে মন্দিৰ। ৰাতিপুৱা উঠি গা পা ধুই ল'লোঁ, ইমান গৰম যেন দিছে। তো ৰাতিপুৱা ব্ৰেকফাষ্টত কৰিলোঁ ৰুটি, তাৰপিছত মাক অলপ হেল্প কৰি দিলোঁ কামত, আৰু চাওকচোন মায়ে আহি পূৰা হেপ্পী হৈ গৈছে। জানে ৰাইজ, আৰু মই চাহ খালে ৰাতিপুৱা বেছি নাখাওঁ। চাহ খালে ৰাতি খাওঁ 8-9টা বজাত, দুপৰীয়া খাওঁ 2টা-3টা বজাত। এতিয়া চাগে 2টা-3টা বাজিছে, হয় 2টা-3টা বাজিছে। এতিয়া মই চাহ খাই আছোঁ, আৰু চাহ খাই পিছত লাঞ্চ কৰিম। চ' আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং।